মোবাইলত ব্যস্ত চবে এম্বুলেন্স মাত এম্বুলেন্স ইয়াৰ পৰা গাড়ী এখন আছে ইয়াৰ পৰা গাড়ী এখন লৈ কিনে যাব পাৰে ইয়াৰ পৰা গাড়ী এখন লৈ কিনে ইয়ালৈকে যাব পাৰে ভালে হৈছে মৰিছে ভালে হৈছে এই কণ্ট্ৰলৰ লোনৰ পৰা মই কিমান হেৰি কৰি পেলাই কণ্ট্ৰলৰ লোনৰ গাড়ী কিনি দিছো হয় মৰিছে ভালে হৈছে তই মদ খাই থাকিবি মই মদ খোৱা নাই এইজনে মদ খায় কি হৈছে হেৰি কৰ ডাক্তৰ আচ্ছা আমাৰ গাঁৱত এই ল'ৰাটোৱে বহুত উৎপাত কৰে আৰু এই মাকে বন্ধনৰ লোন দি বাইক কিনি দিছে আৰু এই ছোৱালীজনীক মিছা কথা কৈ বিয়া কৰাই আনিছে আজি সেই ছোৱালীজনী 3 মহীয়া অন্তঃসত্ত্বা কেনেকৈ সহ্য কৰিব আপোনালোকে আৰু এই আজি সমাজৰ ডাঙৰ মানুহ আৰু কিয় বাইক কিনি দিয়ে ল'ৰাক বাইক কিনি দিয়ে ল'ৰাই বাইক বিচাৰি থাকে উৎপাত কৰিলে আপুনি বাইক দিব নেকি বাইক চলাব পাৰে কি কাম কৰে একো নকৰে কোম্পানী ফালে যোৱা দেখিছোঁ মই বাইক কিনি দিছোঁ মোক ঘৰত আহি তাৰমানে ৰিকুৱেষ্ট কৰি থাকে ল'ৰাক বাইক কিনি দিব লাগে KTM কিনি দিব লাগে কাৰণে মই KTM কিনি দিছোঁ এই আজি ল'ৰা মৰি গ'ল তেওঁ কি কৰে শুনক ল'ৰা মৰিল কিন্তু এই বোৱাৰীজনী কোনে দায়িত্ব ল'ব এওঁ সোধক কি মিছা কথা কৈ আনিছে শিক্ষিত বোৱাৰী আপোনালোকে মিছা কথা লৈ আহিছে মোক নকবা এইবিলাক মোক নকবা তেওঁৰ কাৰণে মই চব ধ্বংস হৈ গৈছে বাচি আছে অ মানুহটো বাচি আছে বাচি আছে বাচি আছে বাচি আছে মৰা নাই বাচি আছে আনক না বাচি আছে বাচি আছে যা বাচি আছে ভাই তো আই মরা
সংস্কাৰ দিছে এই সংস্কাৰ নেকি আপোনালোকে যি বাধা নক'ব সংস্কাৰ দিছে আপোনালোকে লাগিলে গাড়ী দিছে লাগিলে মোবাইল দিছে লাগিলে ছোৱালী বিয়া দিছে একো নকৰে মদ বনাই আজি আপোনালোকে এই অৱস্থা হৈছে এতিয়া কৰক চিকিৎসা কৰিবৰ কাৰণে লাখ লাখ টকাৰ কাৰণে যিখিনি পানীৰ মাছ সেইখিনি থাকিব লাগে বুজিছে ল'ৰাই মদ খাই উৎপাত কৰিলে আপুনি তামোল বন্ধক লৈ আপুনি বন্ধনৰ পইচা লৈ পেলাই বাইক কিনি দিব সেইখিনি পইচা লৈ আপুনি ভাল সংস্কাৰ কৰি নিদিয়ে ল'ৰা ছোৱালীক এইবিলাক কৰিছে আপোনালোকে চাওক নাই আপোনালোকে শুনক আমাৰ এইবিলাক আমাৰ চলি আছে আমাৰ প্ৰত্যেকটো ঘৰতে এইবিলাক চলি আছে ল'ৰা ছোৱালী ল'ৰা অলপ ডাঙৰ হ'লে তাক এখন ডাঙৰ বাইক লাগে দামী বাইক লাগে কম দামী বাইকো নহয় যোনে দিব পাৰিছে দিলে আৰু যোনে দিব পৰা নাই ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু এই অশান্তিটো মষিমূৰ কৰিবৰ কাৰণে পিতৃ মাতৃয়ে নিজৰ ক্ষতি কৰি নিজৰ তামোল বন্ধকত থৈছে বন্ধনগত লোন লৈছে লোন লৈ আজি এখন দামী গাড়ী দিছে আৰু দামী গাড়ী পাই তেওঁ কি কৰিছে উৰি ফুৰিছে আৰু উৰি ফুৰাৰ ফলত আজি কি ঘটনা ঘটিবলৈ পালে এই এটা ঘটনা নহয় এনেকুৱা শ ঘটনা ঘটি আছে শ মাক দেউতাকে নিজৰ সন্তানক হেৰুৱাব লগা হৈছে শ ডেকা ল'ৰা এই এক্সিডেণ্টৰ নামত নোহোৱা হৈ গৈছে গতিকে আমি সচেতন হ'ব লাগিব ৰাইজ সংস্কাৰ আমি সচেতন কেনেকৈ হ'ম আমি আমাৰ ঘৰখনত সংস্কাৰ থাকিব লাগিব ল'ৰা ছোৱালীক আমি সৰুৰ পৰা সেইদৰে গোৱাত দিব লাগিব ডাঙৰ হ'লে বুজাব গ'লে নহয় আমাৰ ঘৰত সৰুৰ পৰা সেই পৰিৱেশ থাকিব লাগিব এখেতৰ ঘৰত সেই পৰিৱেশ নাই এখেতে এঘৰে মদ বনায় আৰু এখেতে মদ খাই ঘৰত থাকে ল'ৰাৰ কাম বন নাই দুদিনমান কোম্পানীত গৈছিল নাই কোম্পানীত গ'লে বন্ধক থাকিব লাগে ঘূৰি ফুৰিব নোৱাৰে সেইকাৰণে মাক বাপেকক এই দাবী দি পেলাই এইখন কিনিলে গতিকে আমাক কি লাগিব সংস্কাৰ লাগিব হয় এইটো এটা বিজ্ঞানৰ আৱিষ্কাৰ এই গাড়ীখন বিজ্ঞানে আৱিষ্কাৰ কৰিছে কিন্তু এই বিজ্ঞানটোক আমি ভালকৈ চলাব পাৰিব লাগিব মোবাইলটো আমাক বিজ্ঞানে আৱিষ্কাৰ কৰি দিছে কিন্তু মোবাইলটো আমি সৎ কামত ব্যৱহাৰ কৰিব পাৰিব লাগিব অসৎ কামত অসৎ খেলা জুৱা পৰ্যন্ত এই মোবাইলৰ দ্বাৰা চলিছে তাৰ ফলত কি হৈছে পৰিয়ালবিলাক কলৈকে গৈ আছে মাক দেউতাকে দুই পইচা ইনকাম কৰিছে আৰু ল'ৰা ছোৱালীবিলাক বিপদগামী হৈছে আজি আমি মদ বনাই হয় আমি জনজাতি মানুহ আছোঁ আমি ইয়াত আমি মদ খাওঁ জনজাতি মানুহে খাওঁ নে নাখাওঁ জনজাতি মানুহে মদ খাওঁ কিন্তু মদ খাওঁ আমি বনাই পেলাই অলপ ঘৰত কিবা মদ খাইছোঁ সেইটো আমাৰ পৰম্পৰাগত এটা আমাৰ নীতি হিচাপে আমি খাইছোঁ হয়নে কিন্তু সেইটোকে কি কৰিছে সেইটোকে প্ৰফেশ্যন কৰিছে বিক্ৰী কৰিছে ঘৰত মদ বনাইছে আৰু বহুত মানুহ আহি তাত মদ খাইছে আড্ডা দিছে ওচৰৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই আৰু ভাল পৰিৱেশ এটা পোৱা নাই গতিকে আমি এইবিলাক আমি বন্ধ কৰিব পাৰিব লাগিব আপুনি খোৱাৰ কাৰণে পাকঘৰৰ ভিতৰত কি কৰিছে আমাৰ সেইটো কথা নহয় আপুনি যি বনাইছে মদ তাৰ দ্বাৰা যাতে আমাৰ সমাজখনৰ ক্ষতি নহয় সেইটো কথা লক্ষ্য ৰাখিব লাগিব আমি গতিকে আপোনালোকে এই কথাবিলাক বুজিবৰ কাৰণে চেষ্টা কৰক নৈমিত্তিক ঘটনা আমাৰ সমাজত যি চলি থাকে তাকে আমি বাতৰ নাট যোগে আপোনালোকৰ আগত উপস্থাপন কৰিবৰ চেষ্টা কৰিছোঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত সমগ্ৰ অসমতে ৰাইজমেল আয়োজন কৰা হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আৰু তাৰে লগত সংগতি ৰাখিয়ে আজিৰ এই বাতৰ নাটখনি আমি উপস্থাপন কৰিছিলোঁ আৰু আজিৰ এই বাতৰ নাটৰ পৰিচালক আমাৰ মাজত আছে তেখেতক আমি চিনাকি কৰি দিছোঁ এয়া হ'ল আমাৰ অঞ্চলৰ জনপ্ৰিয় ব্যক্তি শ্ৰীযুত চন্দন শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিচালনাতে আজিৰ এই বাতৰ নাটখন অনুষ্ঠিত হৈছিলে আৰু তেখেতক সহযোগ কৰিছিলে এয়া বশিষ্ঠদেৱ শৰ্মা আৰু এয়া মোহন দাস সুমি দাস বাপন মানস ঠাকুৰীয়া এয়া আমাৰ মৰমৰ বৌ আইকন বড়ো তেওঁলোকৰ সুন্দৰ অভিনয়েৰে এখনি বাতৰ নাট আপোনালোকে দেখিবলৈ পালে কিন্তু এয়া অভিনয় আছিল যদিও এয়া আমাৰ সমাজত চলি থকা নিত্য নৈমিত্তিক ঘটনা সেয়ে আপোনালোকে ইয়াৰ পৰাই উচিত এটি শিক্ষা লৈ জ্ঞান লৈ ভৱিষ্যতে যেন এনেকুৱা ধৰণৰ কুসংস্কাৰ আপোনালোকৰ মাজত নাৰাখে তাৰে আমি এটি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আৰু এতিয়া আমি আটাই ৰাইজকে ৰাইজমেলত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ ৰাইজ মোৰ দৰে যেন এনেকুৱাকৈ আপোনালোকে এনেকুৱা ল'ৰা ছোৱালীক উৎসাহ নিদিয়ে এই মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ নমস্কাৰ মোৰ দৰে তিনিটা
মোৰ দৰে তিৰোতা যাতে বন্ধনৰ লোন লৈ ল'ৰাক বাইক কিনি নিদিয়ে মই আজি সুন্দৰ সুন্দৰ এনেকৈ যাতে কোনো ছোৱালীয়ে ভৱিষ্যতৰ কথা নাভাবি এনেকুৱা কিছুমান লগ পাই পেলাই নিজৰ অন্ধকাৰ নিদিয়ে তাৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সমাজখন ভাল হওক, সকলোৱে ভালে সকলে চলক, কিছুমান কাম বাদ দিয়ক, ডেকা সমাজে ভালদৰে আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ এই নাটকখনৰ জৰিয়তে আমি এটা কথা বুজাব বিচাৰিছোঁ যে মোৰ এই নাটকখন নাটক বুলি নাভাবিব, এইটো এটা বাস্তৱ কাহিনী, এটা সকলোৰে ঘৰত চলি আছে, এনেকুৱা যাতে ভৱিষ্যতে নহয়। মই তাৰ কাৰণে সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ। গোটেই অসমবাসী ভাৰতবাসী ৰাইজক মই ইয়াৰ পৰা এটা সেৱা জনাই এনেকুৱা ধৰণৰ কুসংস্কাৰবিলাক বাদ দিব লাগে বুলি মই অনুৰোধ জনাওঁ।